Hello guys, welcome to my YouTube channel. Etu mor jiboner prothom first ever vlog. Aru ei vlog tut moi apnalok dekham mor Tinsukia Xodia. Hoy. Eta 5টা বাজিছে। ভালে মর্নিং হয় না ভোর হয় না। আর apnalok moi loi jam aji Tinsukia লৈ। Thank you. I am ready guys. এতিয়া মই যাবলৈ ওলাইছো এতিয়া ওলোৱা হৈ গ'ল এতিয়া ঠিক 7টা বাজিলে এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম টু তিনিচুকীয়ালৈ সো গাইজ আমি ওলালো ৰাতিপুৱা আপোনালোকক ভিডিঅ' কৰিছিলোঁ আন্ধাৰ পৰাই উঠি এতিয়া গৈ আছো অন দি ৱে মোৰ দাদা গাড়ী চলাই আছে হেল্ল' আৰু পিছফালে মা দেউতা আছে আৰু যাত্ৰা ওলালো এতিয়া আজাৰাত নাজানো কিমান সময় লাগে লাগিব কিবা এটা সময় আৰু গৈ থাকিম লগতে আপোনালোকক দেখুৱাই যাম জেগাবোৰ ষ্টেডিয়াম জৈন হোটেলত আছোঁ বৰ্তমান জৈন হোটেলৰ ভিতৰত জৈন নে জৈন বা কি নাম নাজানো কি নাম জৈন আৰু ইয়াতে নন ভেজ চলে ভেজ চলে ইয়াতে নন ভেজ খাব নোৱাৰি নন ভেজ এলাউ নাই মাছ মাংস খাব নোৱাৰি ইয়াতে গতিকে পৰঠা খাইছোঁ পুৰি খাইছোঁ আমি সকলোবোৰ খাইছোঁ আৰু এয়া মই অকণমান দেখাই দিছোঁ এই আমাৰ দুজনী খুব ষ্টাইলিছ মেন এইফালে হালধীয়া আছে মোৰ পেহী সোনকালে যুৱতী বুলি ক'লোঁ হালধীয়াত মোৰ পেহী মোৰ মা চাইকেলত মোৰ বাকী অকণমান চাব পঠাই মানুহখিনি চিলাই কৰি দিছোঁ এয়া মোৰ পেহা আছে হাই দিছে অলৰেডি মই চিনাকি কৰি দিছোঁ মোৰ চিষ্টাৰক এয়া মেধি দাদা আছে Deuta আছে ইডলি খাই আছে ইডলি সাম্বার এনে বঢ়িয়া এই আমি পটাখিনি খাই লওঁ আৰু পটাখিনি খোৱাৰ পাছত আমি ইয়াৰ পৰা ওলাই যাম পুৰি খাই আমি ইয়াৰ পৰা ওলাই যাম ওলাই গৈ আমি ক'ত লগ পাম হ'ব অলপ পিছত আকৌ আহিম লগ পাইছোঁ এতিয়া আমাৰ জৈনত খোৱা হৈ গ'ল আমি বেলেগে খোৱা নাই পুৰি খাইছোঁ পুৰি খাই এতিয়া আমি আকৌ ডাইৰেক্ট দোসা আৰু এইখিনি পুৰি দোসা ইডলি চাম্বাৰ গোটেইখিনি পায় যিহেতু এখন ভেজিটেৰিয়ান হয় এতিয়া আমি ডাইৰেক্ট যাত্ৰা কৰি দিওঁ অকণমান ডাইৰেক্ট আমি লাঞ্চটো কৰিম ক'ত বা কৰে আৰু কোনে কি কয় এতিয়া আমি গৈ থাকি চাওঁ যিমান আমি ক'ত ৰখিব পাৰোঁ জেইনখন এবাৰ দেখাই দিয়ে ভালকৈ ৰাইজৰ কাৰণে এখন জেইনখন চাব পাৰে আহিব পাৰে ৰাইজে ইয়াতে খুব ভাল মানে আইটেমছবোৰ খুব ধুনীয়াকৈ বনায় আৰু এইখন মোৰ এইটো মোৰ ফাৰ্ষ্ট ব্লগ গতিকে অকণমান দুই এটা ভুলতো স্বাভাৱিক কথা গতিকে মই এয়া ক'ব বহুত দীঘলীয়া যাত্ৰা আচলতে আৰম্ভ কৰিছোঁহে মাত্ৰ জাগিৰোড পাইছোঁ গৈ একেবাৰে দুলীয়াজান যাম ৰাতিপুৱা কেইটা পাইছে এতিয়া 9টা সম্ভৱ আমি 5টা মানত গৈ পাব লাগে লাহে লাহে যাম যিহেতু ফেমিলি গোটেই ৰাস্তাত লগ পাই থাকিম আপোনালোকক নিশ্চয় কথা পাতি থাকিম আপোনালোকে চাই থাকক এইটো আমাৰ সৰু আমাৰ প্ৰথম প্ৰচেষ্টা এইটো এই প্ৰচেষ্টাৰ শলাগ লওক ধন্যবাদ লগ পাম এতিয়া বৰ্তমান পাইছোঁ আমি কাজিৰঙা গেট আৰু কাজিৰঙা গেট আহি পালোঁ বহুত সময় যাত্ৰা কৰি ভিউ পইণ্টটো দেখাইছোঁ অকণমান এয়া ভিউ পইণ্টটো চাব পাৰে খুব ধুনীয়া জেগা কি ক'বা কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে যাত্ৰাটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে যাত্ৰা কি কৰি আছে তুমি চশমা খুলিবা নে নাই চশমা খুলিব নোৱাৰি জাৰ্ণিত মানে চিন্ময় কি ক'বা ধূলিয়ে আৱৰি ধৰে কেনেকুৱা লাগিছে আজি আহি বহুত দূৰ যাবলৈ বহুত বাকী আছে এয়া আচ্ছা আমি কাজিৰঙা পালোঁ এয়া মোৰ দাদা বহুতখিনি যাবলৈ আছে আৰু এয়া মানে ভতিজা ল'ৰা এয়া এতিয়া কাজিৰঙা আৰু দাদা কি ক'বা দাদা অকণ এনজয় কৰিছে অকণে গোটেই ৰাস্তা ঘূৰি আহিছে আমি অকণমান আছোঁ অকণমান এতিয়া আকৌ বহুত দূৰ যাব আছে অলপ পইচা চাই কিনে আমি কিবা এটা এতিয়া 11টা পাছ হ'ল অলপ পিছত আমি লাঞ্চটো কৰিম লাঞ্চটো ক'ত ঠিক নাই অকণমান ৰাস্তাটো দেখুৱাইছোঁ ৰাস্তাৰ পৰিৱেশটো চাওক কি ধুনীয়া ৰাস্তা হে দোস্ত ৱেলকাম টু মাই ফাৰ্ষ্ট চেনেল বিটুলছ ব্লগ কি চাওক ৰাস্তাটো চাওক
গাড়ী আছে একদম ভাল আছে একদম ঠাণ্ডা অকণমান ঠাণ্ডা লাগিছে অকণমান খুব ধুনীয়া আৰে মাংস খুৱাই আছে এতিয়া মই মাংস পিছ খাম মাংস খুৱাই দিছে এয়া মাংস কি মাংস এইটো কোনে বনাইছে চুমাই বনাইছে মোক খুৱাই দি আছো চোৱা খাই দিলোঁ কি ক'বা কেনেকুৱা লাগিছে আহি বহুত ভাল মাংস খাই আছোঁ দিছিলোঁ একচুৱেলি চব ৰহা বহা অ'কে এতিয়া মাংসটো খাই লওঁ আহি আছে গৈ আছোঁ এতিয়া মাংসটো খাই আমি আকৌ অলপ চলপ কম থেংক ইউ আজি ধাবাৰ কথা শুনি আছিলোঁ আৰু আজি ফাইনেলি খালোঁ ধাবাত খুবেই ধুনীয়া লাগিছে খাই বহুকেইটা আইটেম আছে চাওকচোন বাঁহৰ গাড়ীৰ চাটনি আছে এইটো দাইলৰ চাটনি এইটো মই কি কৈছোঁ নাজানো শাক আছে বগৰী আচাৰ আছে এইবিলাক আৰু বহুতকেইটা আইটেম দিছে দাইল দিছে আলু পিটিকা দিছে তিতাকেৰেলা ভাজি দিছে চব কাঁহৰ গাড়ী দিছে আৰু বহুত ধৰণৰ আইটেম 12টামান আইটেম আৰু চিকেন লোকেল চিকেন ইমান টেষ্টি লোকেল চিকেনটো সেইফালে খাই আছে মাছটো চাগে টেঙা দেখি মাছটো কিনি বনাইছে আৰু এই চালাড বনাইছে চালাডখিনি বুট দিছে বুট আৰু চালাড দিছে বন্ধাকবি বুট খুবেই ধুনীয়া লাগিছে খুব টেষ্টি লাগিছে আপোনালোকে আহক আজি ইয়াতে শিৱসাগৰলৈ আহক জাজি ধাবাত সোমাওক আৰু খাই যাওক ধন্যবাদ তো ফাইনেলি আমাৰ জাজি ধাবাত আমাৰ লাঞ্চটো কৰা হৈ গ'ল এতিয়া আমি আকৌ ওলাই যাম অলপ পাছত ইয়াৰ পৰা ওলাই যাম ইয়ালৈ চাগে আকৌ 3 ঘণ্টামান বাট আছে 3 ঘণ্টা 3.5 ঘণ্টা লাগি যাব আকৌ গতিকে ডাইৰেক্ট এতিয়া আমি টাৰ্গেট ল'ম ডাইৰেক্ট তিনিচুকীয়ালৈ যাবলৈ কত ৰখি নাই অৱশ্যে সন্ধিয়া সময়ত চাহ খাবলৈ অকণমান ৰখিব লাগিব হ'ব পাৰে আই ডোণ্ট ন' এবাউট ডেট চাই লওঁ কি হয় লেটছি হোৱাট কেন উই ডু গতিকে চাই লওঁ গতিকে এতিয়া আমাৰ খোৱা হৈ গ'ল আপোনালোকে যদি শিৱসাগৰৰ ফালে আহে যদি আপোনালোকে শিৱসাগৰৰ ফালে যায় তিনিচুকীয়া ফালে যায় ডিব্ৰুগড়ৰ ফালে যায় তেন্তে আপোনালোকে জাজি ধাবাত নিশ্চয় সোমাওক নিশ্চয় এসাঁজ খাই যাওক খুবেই ধুনীয়া লাগিল খাই আৰু মোৰ বেষ্ট উইচেছ জাজি ধাবালৈ থাকিল পুনৰবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে এতিয়া বলক আমি আকৌ ওলাই যাওঁ আহি কোনোমতে বহু দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি এতিয়া আমি আহি পাইছোঁ আমাৰ গন্তব্যস্থান অৰ্থাৎ আমি য'ত আজি ৰাতি থাকিম য'ত ষ্টে কৰিম তাতে আমি আহি পাইছোঁ হোটেলখনৰ নাম কিবা মুন আছিলে মই পাহৰিলোঁ চাব লাগিব মই কম আপোনালোকক লাহে হোটেলখনৰ নাম কি কিন্তু খুব ধুনীয়া হোটেল 3 ষ্টাৰ হয় আৰু খুব ভাল লাগিছে থাকি বহুত ৰুম আৰু মোৰ ৰুম নম্বৰটো স্পেচিয়েলি 109 বাকী আমাৰ ফেমিলি মেম্বাৰবিলাক আছে সকলোৰে ৰুম ছিংগেল চ' আমি বহুকেইটা ৰুম লৈছোঁ 10জন মানুহ ছিংগেল ৰুম লৈছোঁ আমি এতিয়া আমি হোটেলৰ পৰা ওলালোঁ হোটেল হিলটন বোলো মই নামটো ক'বলৈ পাহৰিছিলোঁ অলপ আগতে এতিয়া ৰাতিপুৱা হৈছে আমি হোটেলৰ পৰা ওলাইছোঁ হোটেলৰ পৰা ওলাই আমি এতিয়া এঠাইলৈ যাম এই প্লেচবিলাকৰ নামবিলাক পাহৰি যাম মনত নাথাকে কিন্তু যাম তাত গৈ আমি দেখুৱাম জেগাটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক মোৰ লগত টিলিঙা মন্দিৰ পাই কেনেকুৱা লাগিছে মাত্ৰ অনুভৱ কেনেকুৱা লাগিছে কি ক'বা দাদা টিলিঙা মন্দিৰৰ বিষয়ে কি ক'বা মই ভবাই নাছিলোঁ যে ইমান ভাল লাগিব সঁচাই কৈছোঁ মই ইমান মানে এটা মনোমোহা দৃশ্য অকল টিলিঙা ডুম টিলিঙা একেবাৰে সঁচা কথা চাৰিওফালে কেৱল টিলিঙা এতিয়া ভিতৰলৈ যাওঁ টিলিঙা কেইডালমান লগাই দিওঁ চাকি বন্তি দিওঁ এবাৰ মন্দিৰটো চাওকচোন ভিতৰত এইফালে মানুহবিলাকে লাইন ধৰি আছে টিলিঙা বান্ধিবলৈ চাকি বন্তি জ্বলাবলৈ আমি টিলিঙা মন্দিৰৰ পৰা টিলিঙা বান্ধি সূতা বান্ধি চাকি বন্তি জ্বলাই সেৱা বন্তি কৰি সেৱা চেৱা লৈ ওলাই আহিলোঁ এতিয়া আমি আকৌ অলপমান ওলাই যাওঁ চাওঁ ক'ত কেনেকৈ যাব পাৰোঁ এতিয়া খুব শান্তি লাগিলে যোৱা বহু বছৰ পৰিকল্পনা আজি পূৰণ হ'ল এইটো মানে এটা আশা এটা আছিলে ভাগ্যই দিয়ালে আৰু ধন্যবাদ তাৰ বাবে আৰু লগ পাম আৰু যাওঁ আগলৈ যাওঁ আপোনালোকক দেখাই থাকিম এতিয়া চাহ বাগান এখনত আহিছোঁ চবফালে চাহ বাগান কি সুন্দৰ মাজে মাজে গৈছোঁ আমি এতিয়া কি জেগাত গৈছিলোঁ আমি কি জেগাত গৈছিলোঁ
ৰুইং বুলি খুব ধুনীয়া জেগা একটা আছে তিনচুকীয়াৰ পৰা অলপ আঁতৰত এতিয়া অৰুণাচল প্ৰদেশ য়েছ আৰু চাওকচোন জেগাটো চব ফালে কেৱল চাহ বাগান শ্বুটিঙৰ বাবে বৰ ধুনীয়া মনোমোহা দৃশ্য আপোনালোকে যি ইয়াতে শ্বুটিং কৰিম বুলি ভাবিছে আহক ইয়ালৈ শ্বুটিং কৰক বেলেগ বেলেগ গান কৰক আৰু মই নিশ্চয় মোৰ নিজৰ গানৰ মই নিজৰ গান ইয়াত পাৰিলে শ্বুটিং কৰিবলৈ চেষ্টা কৰিম খুব ধুনীয়া লাগিছে ঠাইখিনি কেৱল চাহ বাগান খালী ৰাস্তা চাওক ৰাস্তাটো চাওক দেখা এতিয়া গৈ থাকিম বলক গৈ থাকোঁ এইয়া আমি বৰ্তমান এতিয়া মই আছোঁ ঢলা শদিয়া ব্ৰিজৰ ওপৰত আপোনালোকে চাব পাৰে শদিয়া ব্ৰিজখন কিমান দীঘল ব্ৰিজ কিবা বহুত লংগেষ্ট ব্ৰিজ বুলি কয় এখন কিবা এখন ঢলা শদিয়া ব্ৰিজ যিখনৰ নাম দিয়া হৈছিল ডক্টৰ ভূপেন হাজৰিকা উৰণীয়া সেতু প্ৰভাইডেড বাই গভৰ্ণমেণ্ট বাই নৰেন্দ্ৰ মোদী তেওঁ এখন নামটো দিছিলে এইটো আৰু গিভেন বাই নৰেন্দ্ৰ মোদী একচুৱেলি বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট গতিকে সেই নামটো দিছিলে ঢলা শদিয়া ব্ৰিজ মই এনেকৈ আছোঁ বৰ্তমান ঢলা শদিয়া ব্ৰিজখন আৰু আমাৰ আহি থাকোঁতে অলপ অসুবিধা হৈছিল ভাবিছিলোঁ ঢলা শদিয়া হয় নে নহয় কিন্তু এতিয়া হয় এইখন ঢলা শদিয়া ব্ৰিজ হয় বহুত দীঘল বহুত আহি আছোঁ এনেকৈ ঢলা শদিয়া ব্ৰিজ হয় আৰু এতিয়া আছোঁ ঢলা শদিয়া ব্ৰিজত অকণমান ৰৈছোঁ ব্ৰিজখন চাইছোঁ তো আগলৈকে আৰু যাওঁ বলক আহি পুনৰ দিনটো কৰি আকৌ হোটেলত আমি উপস্থিত হ'লোহি পুনৰ মই মোৰ ৰুম নম্বৰ 109 একচুৱেলি কি হ'ল ৰাতিপুৱা ওলাই গ'লোঁ ৰাতিপুৱা অকণমান উঠোতে দেৰি হ'ল আমাৰ সেইকাৰণে আমাৰ কিছুমান জেগা চোৱা নহ'ল কিন্তু ঢলা শদিয়া ব্ৰিজখন চালোঁ লগতে আমি আমাৰ অৰুণাচল যোৱা প্লেনিং আছিল অৰুণাচল গ'লোঁ ৰয়িঙত যোৱা প্লেনিং আছিল কিন্তু ৰয়িঙত যাব নোৱাৰিলোঁ পাছিঘাটত যাব নোৱাৰিলোঁ এটা গল্ডেন টেম্পল আছিল অৰুণাচল ষ্টেটত মানে ক'ব গ'লে অৰুণাচল ষ্টেটত এতিয়াও এলাউ কৰা নাই বেলেগ ষ্টেটৰ মানুহ সোমোৱা যদি সোমাব লাগে গুৱাহাটীৰ পৰা আমি পাছ আনিব লাগিব লগতে ক'ভিড টেষ্টটো কৰিব লাগিব যিহেতু পেণ্ডেমিক চিটুৱেশ্যনটো এতিয়াও চলি আছে গতিকে আমাৰ অৰুণাচল ষ্টেটত আমি সোমোৱা নহ'ল আমাৰ পাছ নাই গতিকে আমি ঘূৰি আহিলোঁ ঘূৰি আহি এতিয়া আকৌ সোনকালে আমি আহি 6টা চাৰে 6টা 7টাৰ ভিতৰত 6টা চাৰে 6টাৰ ভিতৰতে আমি হোটেল ৰুম আহি পালোঁ এতিয়া ৰেষ্ট লৈ আছোঁ আমি খানা অৰ্ডাৰ দিছোঁ কিবাকিবি ভোক লাগিছে দিনটো ভাত খোৱা হোৱা নাই আজি দিনটো এনেকৈ ঘূৰাওঁতে গাড়ীত থাকোঁতে গ'ল ঘূৰাওঁতে ভাত খোৱাই নহ'ল ৰাতিপুৱাই যি ব্ৰেকফাষ্ট কৰিছিলোঁ আলু পৰঠা তেনেকৈ আৰু এতিয়া কিবাকিবি সৰু সুৰা খাদ্য আইটেম দি আছোঁ খাই আছোঁ গতিকে এই আৰু হোটেল হিল টপ ব্লু এতিয়া আমি আমাৰ থাৰ্ড ডে এতিয়া আমি ইয়াৰ পৰা আজি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা চেক আউট কৰিম আৰু এতিয়া আমি আমাৰ ৰাওনা হ'ব টু গুৱাহাটী ফাৰ্ষ্ট আমি যাম বগীবিল ব্ৰিজ চাবলৈ বগীবিল ব্ৰিজখন অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ব্লগৰ জৰিয়তে মোৰ ভিডিঅ'ৰ জৰিয়তে তাৰ পাছতে বগীবিল ব্ৰিজ হৈ ডিব্ৰুগড় হৈ আমি শিৱসাগৰত অকণমান নামি ৰংঘৰ তলাতল ঘৰ দেখাবলৈ চেষ্টা কৰিম এতিয়া মই ইয়াৰ পৰা যাম আমি ইয়াতে থাকিলোঁ ইয়াতে খুবেই ভাল লাগিল খুব ধুনীয়া হোটেলখন খুব ভাল এটা হস্পিটেলিটি কৰে মানুহৰ কেয়াৰেজ কৰে খুব ভাল লাগিলে আমি যাবলৈ ওলাইছোঁ এবাৰ মানুহখিনিক যোৱা সময়ত কি কয় কেনেকুৱা লাগিল হোটেলখন আমাৰ এই হোটেলখন হস্পিটেলিটি কেনেকুৱা লাগিল কোৱা বহুত ভাল বেষ্ট বুলি কৈছে বেবিদা অলপতো ক'ব লাগিব কিবা এটা ক'ব লাগিব ভাল লাগিল বুলি কয় কেনেকুৱা লাগিল তোমাৰ ভালে লাগিছে ভাল এক্সপিৰিয়েঞ্চ পুৰা সঁচাই খুবেই ভাল এক্সপিৰিয়েঞ্চ কিন্তু মই দীপক কবি কৰা নাই যে এইখিনি গতিকে মাক সুধো লাষ্ট কেনেকুৱা লাগিল যোৱাৰ সময়ত হোটেলখনৰ এক্সপিৰিয়েঞ্চ হস্পিটেলিটি কেনেকুৱা লাগিল দুখ লাগিছে বিষাদৰ বেদনা আৰু এতিয়া বলক আমি বগীবিল ব্ৰিজত লগ হওঁ এতিয়া মই উপস্থিত আছোঁ ডিব্ৰুগড় বাইপাছ লাইনত এটা খুবেই ধুনীয়া মন্দিৰ যেনেকৈ আমাৰ গুৱাহাটীত বালাজী মন্দিৰ আছে ঠিক তেনেকুৱা মন্দিৰ এটা আৰু মন্দিৰটোৰ নাম জগন্নাথ মন্দিৰ খুবেই ধুনীয়া লাগিছে মন্দিৰটো দৰ্শন কৰি সেৱা কৰিলোঁ ঘূৰি ফুৰি অকণমান চালোঁ মন্দিৰটো এনেকুৱা লাগিছিল যে এইটো বালাজী মন্দিৰ কিন্তু বালাজী মন্দিৰটো বগা আছিল এইটো ৰঙা কালাৰ আপোনাৰ চাব পাৰে মন্দিৰটো এবাৰ আহি এতিয়া শিৱসাগৰত উপস্থিত হ'লোঁ শিৱসাগৰ ঠিক পোৱা নাই পাম আৰু গোটেই ৰাস্তাত যাত্ৰা কৰি আহি আছোঁ লাহে আহি আছোঁ এতিয়া সন্ধিয়া ঠিক নহয় তিনিটা এতিয়া 3:40 হৈছে একজেক্টলি 4টা বাজিব আৰু 15 মিনিটমান আছে গতিকে এতিয়া আমি আছোঁ শিৱসাগৰত ওচৰতে অৱস্থিত এখন ৰেষ্টুৰেণ্ট ফেমিলি ৰেষ্টুৰেণ্টখনৰ নাম জি চাং সেইখনৰ নাম জি চাং আপোনালোকে ইয়াতে আহিব পাৰে যদি কেতিয়াবা আহে খাব পাৰে এইখন এখন ভাল আমি সোমাইছিলোঁ কেনেকুৱা লাগে খাইছিলোঁ সঁচাকৈ খুবেই ধুনীয়া লাগিল আমি থালি লৈছোঁ আমি চিকেন লৈছোঁ ফিছ লৈছোঁ খুব ধুনীয়া আইটেম
এখন আৰু ইয়াতে মানে থালি ছিষ্টেম আছে থালি ছিষ্টেমত খুব বহুকেইটা আইটেম দিয়ে 10-15টা খুবেই ভাল লাগিলে আপোনালোকে ইয়াত আহিলে আহিব খাব আৰু আমি এতিয়া আকৌ আগলৈ যাম এতিয়া অকণমান শিৱসাগৰ যদি পাৰোঁ মই ৰংঘৰ কাৰেংঘৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ যদি সময় হয় কাৰণ আমি এতিয়া আকৌ গুৱাহাটীলৈ ঘূৰি আছোঁ সময়টো চাব লাগিব গতিকে এতিয়া ব'লক আকৌ আমি আগলৈ অকণমান যাওঁ ব'লক এতিয়া মই আছোঁ শিৱসাগৰত অৱস্থিত শিৱদৌলত মই আটাইতকৈ এজন অন্যতম প্ৰিয় মানুহ ভগৱান শিৱ যাক মই আৰাধনা কৰোঁ যাক মই পূজা কৰোঁ যাক মই ভক্ত কৰোঁ যাক মই মানুহ গতিকে বৰ্তমান উপস্থিত আছোঁ মই শিৱদৌলত গতিকে আচলতে মোক বাবাই লৈ আহিছে মোক বাবাৰ বাবে মই ইয়াতে আছোঁ আৰু জেগাবোৰ চাই আছোঁ সন্ধিয়া হৈছে খুব ঠাণ্ডা পাইছোঁ অকণমান যিহেতু নৱেম্বৰ মাহ চলি আছে ডিচেম্বৰ পৰিব গতিকে ঠাণ্ডা ফিল এটা হৈছে গতিকে এতিয়া শিৱদৌলত আছোঁ শিৱদৌলত অকণমান খুব বঢ়িয়া লাগিছে আপুনি সেই এইটো শিৱসাগৰ এবাৰ চাই লওক নদীটো এইফালে গতিকে মাছ কাছ অকণমান চাব ইচ্ছা আছিল কিন্তু এজন মানুহে কৈছিল যে সেয়াৰে ইয়াতে মানে মাছ কাছ দেখা পোৱা যায় কিন্তু দেখা পোৱা নাই এতিয়া এটা জেগালৈ আহিছোঁ এটা মন্দিৰ দৰ্শন কিন্তু বেছি হৈছে মোৰ ইয়াতে ভাল লাগিছে গতিকে আগলৈ বলকচোন কি চাব চাই লওঁ তো গাইজ মই এতিয়া আহি বিচনাত মানে মোৰ ঘৰত আমাৰ ঘৰত বহুত দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি 3 দিনৰ যাত্ৰা 3 দিনৰ ভ্ৰমণসূচী অতিক্ৰম কৰি মই মোৰ স্বগৃহত পুনৰবাৰ মোৰ বিচনাত গতিকে এই 3 দিনৰ যাত্ৰাত আপোনালোকৰ লগত বহুত কথা পাতিলোঁ বহুত কিবাকিবি বস্তু দেখুৱালোঁ গতিকে যিহেতু মই এইটো প্ৰথম ব্লগ কিবাটো স্বাভাৱিক গতিকে ৰাইজেন ক্ষমা কৰি দিয়ে আৰু পুনৰবাৰ আপোনালোক নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ